নমস্কাৰ জনাইছোঁ সকলোকে মোৰ নতুন ভিডিঅ'লৈ। আজি এতিয়া বৰ্তমান আমাৰ শহুৰ দেউতাকৰ বছৰীয়া নিয়ম কৰিব লৈছোঁ। সেইকাৰণে এতিয়া মই ৰঙালাও ফ্ৰাই কৰি আছোঁ দেই। ভিডিঅ'টো শেষৰ দিনলৈকে চাই থাকিব, কি কি হয় অলপমান দেখাই যাম মই। ৰঙালাওখিনি ফ্ৰাই কৰি হ'ল আৰু এতিয়া মই তিতা কেৰেলাখিনি ভাজি আছোঁ। মই ভিতৰত সকলোবিলাক বস্তু অলপকৈ বনাইছোঁ, বেছি বনোৱা নাই। আৰু ইয়াত মই বেঙেনা ফ্ৰাই, ৰঙালাও ফ্ৰাই কৰিলোঁ। আৰু এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ। ভিতৰত মই সকলোবিলাক বস্তু অলপ বনোৱা কাৰণটো হ'ল মানে ইয়াত মই যিখিনি বস্তু বনাইছোঁ ইয়াৰ পৰাই সকলোবিলাক বস্তু অলপ দেউতালৈ ভাত এভাগ সজাই পিনে কৰি দিয়া হ'ব। সেইকাৰণে মই ভিতৰত বনাইছোঁ। আৰু বাহিৰতো বনাই আছে বাৰু আমাৰ ডাঙৰ বৌয়ে। বাহিৰত কি বনাই আছে সেইখিনি মই পিছত আপোনালোকক দেখাম। আৰু মই এতিয়া কি বনাইছোঁ সেয়াই আপোনালোকক অলপমান দেখাই যাম। আৰু এইফালে দেখিছেনে, এতিয়া মই মাছৰ চব্জি বনাই আছোঁ। সকলোবিলাক বনোৱা ভিডিঅ' আপোনালোকৰ আগত দেখাব পৰা নাই, যিহেতু ইমানখিনি ভিডিঅ' কৰিবলৈ সময়ো পোৱা নাই। কামৰ মাজতে যিমানখিনি পাৰিছোঁ তাই অলপমান আপোনালোকক দেখাইছোঁ মই। এয়া মোৰ মাছৰ চব্জি হৈয়ে গ'ল। মোৰ ভিতৰৰ কাম প্ৰায় শেষেই হ'ল। এতিয়া মই আপোনালোকক বাহিৰত আমাৰ ডাঙৰ বৌয়ে কি কৰি আছে সেয়া অলপমান দেখাম। দেউতাৰ বছৰেকীয়া নিয়ম বহুত ডাঙৰকৈ কৰা নাই, অকল সমাজৰ মানুহ মাতি নিয়মটোহে কৰা হৈছে। এয়া দেখিছেনে, আমাৰ ডাঙৰ বৌয়ে চব্জি বনাবৰ কাৰণে মাছ ফ্ৰাই কৰি আছে। আৰু এইফালে তেওঁ এই শাক চব্জিবিলাক মিক্স কৰি এনেদৰে ভাজি বনালে। আৰু এতিয়া তেওঁ মাছৰ চব্জি বনাব। এতিয়া দিছে তেওঁ ফুলকবি আৰু আলু। আগতীয়াকৈ তেওঁ অলপ ভাজি ৰাখিছিলে আলু আৰু ফুলকবিখিনি। এনেদৰে দেউতাৰ বছৰীয়া আয়োজন সৰু সুৰাকৈ আৰু চলি আছে। যিহেতু আজিৰ দিনটোতে দেউতা এই পৃথিৱীৰ পৰা গুচি গৈছিলে, সেইকাৰণে এই নিয়মভাগ সৰু সুৰাকৈ হ'লেও কৰা হয়। সকলোবিলাক বনাই মেলি হোৱাৰ পিছত ধুনীয়াকৈ দেউতাৰ নামত ভাত এভাগ সজাই দিয়া হ'ব। আৰু আমাৰ নিয়মত সেয়াকে বাৰাণ দিয়া বুলি কয়। সকলোৱে নিয়মবিলাক বেলেগ, কিন্তু আমাৰ নিয়মত বাৰাণ দিয়া বুলি কয়। কেনেকৈ কি কৰে সেয়া পিছলৈ অলপ দেখাম, আপোনালোকেও চাই থাকিব ভিডিঅ'টি। আৰু এয়া দেখিছেনে, এতিয়া আমি বনাই আছোঁ। আমি মানে মই নাই বনোৱা বাৰু, আমাৰ শাহু মায়ে পায়স বনাই আছে। আৰু ভিডিঅ'টিত কি কথা হ'ল আপোনালোকে অলপ শুনকচোন। তুমি কৈ দিয়া ধুনীয়া কৈ দিয়া। লাজ লাগে বুলি কৈছোঁ, অথনি কিমান লাজ লাগিছে দেখা নাই। দেখিছো গুৰ ছিঙি আছে আমাৰ খুৰীয়ে, এইফালে আইতা পায়স। আজি আমাৰ ককা বছৰীয়া। মোৰ মানে এনেদৰে চবৰে আগত কথা ক'বলৈ বহুত লাজ লাগে। আৰু আমাৰ ভতিজা ল'ৰাটোৱে মোক কয় বাৰে কথা কোৱা, কিন্তু মোক ক'বলৈ মানে ইমানেই লাজ লাগে, মই লাজতে কথা ক'বই নোৱাৰোঁ। আৰু এয়া সকলোবিলাক হোৱাৰ পিছত দেউতাৰ কাৰণে মানে দেউতাৰ নামত এনেদৰে আমি ভাত সজাইছোঁ। আৰু ইয়াকে আমাৰ নিয়মত বাৰাণ দিয়া বুলি কয়। আৰু আজি ভিডিঅ'টি ইমানেই, সকলোকে বাই বাই।